ৱাণ্ডাৰস্কেপ ট্ৰেভেল ইউটিউব চেনেলৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। वक्रतुंड महाकाय सूर्यकोटि समप्रभम निर्विघ्नानम कुरु मे देव सर्वकार्येषु सर्वदा। या অভয়াপুৰীৰ লালমাটিত আছে এটা ঐতিহাসিক গণেশ মন্দিৰ আৰু আমি গণেশ মন্দিৰৰ ভিতৰত আপোনালোকক কিছুমান তাৰ ঐতিহ্য তাত থকা বিভিন্ন ঐতিহাসিক বা প্ৰত্নতাত্ত্বিক বস্তুসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। আহক ভিতৰলৈ যাওঁ। এই মন্দিৰটো বঙাইগাঁও জিলাৰ দেৱদাৰু নগৰী অভয়াপুৰীৰ পৰা প্ৰায় 4 কিলোমিটাৰ আঁতৰত অৱস্থিত। ইয়াত থকা শিলৰ ভাস্কৰ্যসমূহ কেতিয়া কোনে নিৰ্মাণ কৰিছিল তাৰ কোনো লিখিত তথ্য নাই, বা ভগ্নাৱশেষবোৰৰ কাৰক কি আছিল তাৰ কাৰণবোৰো এতিয়ালৈকে প্ৰত্যক্ষভাৱে জনা নাযায়। কিন্তু জানিব পৰা মতে ভাস্কৰ্যসমূহ নিৰীক্ষণ কৰি পুৰাতত্ত্ববিদসকলে এই ভাস্কৰ্য অষ্টমৰ পৰা দশম শতিকাৰ ভিতৰত নিৰ্মিত বুলি ধাৰণা কৰে। কাৰণ সেই সময়ত যিবিলাক মঠ মন্দিৰৰ নিৰ্মাণ হৈছিল তাৰ বেছিভাগেই আছিল ভগৱান শিৱক আৰাধনাৰ কাৰণে, অৰ্থাৎ বেছিভাগ মঠ মন্দিৰে আছিল শিৱ মন্দিৰ। গতিকে সেইপিনৰ পৰা লক্ষ্য কৰিলে এই মন্দিৰো কোনো শিৱ আৰাধনা কৰা ৰজাৰ পৃষ্ঠপোষকতাত নিৰ্মাণ হোৱা বুলি ধাৰণা কৰা হয়। এই বিষয়ে কিছু কথা আমি মন্দিৰৰ পুৰোহিতৰ লগত আলোচনা কৰিছিলোঁ। তেওঁ কি কৈছিল চাওঁ আহক। আমাৰ লগত আছে এই মন্দিৰৰ যিটো 3টা মন্দিৰ আছে, সেই মন্দিৰত যি পৰিচালনা কৰে বা তেওঁ পূজা অৰ্চনা কৰে তাৰে পুৰোহিত আমাৰ ওচৰত উপস্থিত আছে আৰু তেওঁ জনাব এই মন্দিৰটোৰ ইতিহাস তথা গণেশ পূজা যি হয় তাৰ বিষয়ে অলপমান জনাব, এই মন্দিৰৰ মহিমা। আমার প্রাচীনতম ঐতিহ্যমণ্ডিত এই গণেশ মন্দির। এই গণেশ মন্দির যেটা দেখছে এইটো মন্দির আধুনিক আমার দিনত করা, কিন্তু পাথর ভাস্কর্যখিনি হইলে অতীত। আর সেই অতীতর ভাস্কর্য সি হয়তো 1000 বছর আগর যখন এই মন্দিরটো নতুন করে মানুহৰ মাজত প্ৰকাশ পায়, তাৰমানে যেতিয়া মন্দিৰটো ভাঙছিল সেই সময়ত ইয়াতে কোনো মানুহ নাছিল, হয়তো মানুহ নিশ্চিন্ন হৈছিল। মন্দিৰ সেই প্ৰাচীনতম ভাস্কৰ্য শিলৰ ওপৰত বহুতো গছ গছনি গাজি আছিল। এই ওচৰে পাঁজৰে মানুহ তখন নাছিলে। যখন অসমৰ লগত মানুহৰ এটা যুদ্ধ হৈছিল, যুদ্ধ হোৱাতে এই সন্মুখত থকা মানুহখিনি তাহাঁতে যুদ্ধত হাৰাৰ কাৰণে এইফালে অৰণ্যত আহি সোমাই পৰিল। মানে তেওঁলোকৰ যুদ্ধত হাৰি যোৱাৰ পিছত যখন ইয়াতে অহাৰ পিছত দেখে যে ইয়াতে জাগাৰ তোৰ অভাৱ নাই, তেওঁলোকে নিগাজি কৰি ইয়াতে বসতি ল'লে। এই উপেন নাথ নামৰ এজন মানুহে তাৰ গৰু হাৰোৱাতে এই গৰু বিচাৰি আহিছিল। আহি এই প্ৰাচীনতম ভাস্কৰ্যখিনি তেওঁৰ চকুত পৰে আৰু তেওঁ এই সপোনত পালে আমাৰ এই ইয়াতে গণেশৰ পূজা হ'ব লাগে। তখনৰ পৰা তেওঁ গাঁৱৰ মানুহখিনি লালমাটি দোৰামাটি দুয়ো গাঁৱৰ মানুহখিনি মাতি এই গণেশৰ পূজাখিনি আৰম্ভ কৰে। প্ৰথমতে এদিনীয়াকৈ পূজা হৈছিল, তখনতো চাৰিওফালে অৰণ্য জোৰা কাটা কৰি পূজা আৰম্ভ কৰে। দিনৰ দিনত যেতিয়া বিস্ফোৰণ হ'ল, বিস্ফোৰণ হোৱাৰ লগে লগে মানুহৰ সমাগম বেছি হ'ল। এখন 1 সপ্তাহ দিনৰ কাৰণে পূজা চলে। এই পূজাটো হয় আমাৰ গণেশ চতুৰ্থী, মাঘ শুক্ল চতুৰ্থী, তেতিয়াহে আমাৰ ইয়াতে গণেশ পূজা হয়। সৰস্বতী পূজাৰ আগদিনাখন গণেশ পূজা হয়, তাৰ পিছদিনাখন সৰস্বতী পূজা হয়। ইয়াতে এই গণেশ পূজাৰ পিছত আমাৰ শিলত খোদিত শিৱ এটা মূৰ্তি আছে। সেই মূৰ্তিটো স্থাপিত কৰি এটি শিৱ পূজা হয়। আৰু আন এটা শিলত খোদিত আছে জগন্নাথ আৰু বলৰামৰ 2টা মূৰ্তি। তাতে আৰু 3টা মূৰ্তি আছে, নটৰাজ শিৱৰ মূৰ্তি আছে, ব্ৰহ্মাৰ মূৰ্তি আছে, মাজতে এটা গণেশৰ মূৰ্তি আছে। সেইটো তাতে জগন্নাথ মহাপ্ৰভুৰ পূজা হয়। শিৱ পূজা হয় এইটো ফাগুনৰ কৃষ্ণা চতুর্দশী তিথি
আৰু আহাৰৰ শুক্লা দ্বিতীয়া তিথিত হয় জগন্নাথ পূজা আৰু জগন্নাথৰ ৰথ আছে। আগতে কাঠৰ ৰথ গঢ়াইছিল, কাঠৰ ৰথ তেতিয়া সেইটো বাদ দি নতুন কৰি লোহাৰে ৰথ গঢ়াই নতুনভাৱে এই ৰথযাত্ৰা যেতিয়া হয় ইয়াত হয়। ৰথ মানে তাত যিখন ৰথ আছে ৰথখন উলিয়াই নিয়া হয় নেকি? উলিয়াই অনা হয়। কিমান ইয়াত অভয়পুৰী অঞ্চলত ঘূৰাই নেকি ৰথখন? অইবোৰ অঞ্চলত নঘূৰে, আমাৰ ইয়াতে এই ফিল্ডখিনিয়ে ঘূৰাই। এইবিলাক পিছপিনে যিবিলাক এই শিলৰ ভাস্কৰ্যবিলাক আছে বা এইবিলাক আছে, এই কিবা কোন ৰজাৰ আছিল এইবিলাক? এইটো কোনো লিখিত ৰেকৰ্ড নাই, কিন্তু এটা অনুমান কৰা হৈছে যে পাল বংশীয় ৰজা এইটো সজাইছিল। পাল বংশীয় ৰজা। পাল বংশীয় ৰজা। পাল বংশীয় ৰজা। মানে আন জেগাত যে পাল বংশীয় ৰজাই সজাইছে ৰেকৰ্ড আছে, সেই মন্দিৰৰ লগত ইয়াৰ সংগতি অমিল সাদৃক আছে। এই সাদৃক থকাৰ কাৰণে এইটো সেই পাল বংশীয় ৰজাই সজা বুলি অনুমান কৰি ধৰি লোৱা হয়। আৰু ভাঙাৰ দুইটা মতবাদ, এটা হৈছে ভূমিকম্পৰ জগাৰে খহি পৰিছিল, আৰু নাইবা কামাখ্যা মন্দিৰখন ভাঙছিল আমাৰ নৰনাৰায়ণ চিলাৰৰ সময়ত গৌড়ৰ সেনাপতি কালাপাহাৰে। যেতিয়া চিলাৰাই বন্দী হ'ল, মানে নৰনাৰায়ণ হাৰি গ'ল, সেই তাৰ সেনাপতিয়ে কামাখ্যা মন্দিৰটো ভাঙছিলে ৰেকৰ্ড আছে। সেই সময়ত আমাৰ এই গণেশ মন্দিৰটো ভাঙিব পাৰে, সেইটো এটা অনুমান কৰে। এই দুটা মতবাদ। এই মন্দিৰলৈ বহুতো ভক্তপ্ৰাণ ৰাইজৰ বিভিন্ন ঠাইৰ পৰা আগমন হয় আৰু তেওঁলোকৰ মনোবাঞ্ছা সিদ্ধিৰ কাৰণে পূজা কৰে। মহাকায় লম্বদারং গজান বিভিন্ন নাশ দেব হেরম্ব প্রণামং পরিচিত পার্বতী বীরপুত্রে মনহং পূজিতং এবং কর্ম পরিচিত সর্ব মঙ্গল মঙ্গলেশং এবং কর্ম পরিচিত শ্রী সচন্দ্র নমস্তুতে নমো নমঃ জয় নমস্তুতে হরি বল হরি বল হরি বল আরবার হরি বল হরি বল হরি বল। ইয়ালৈ অহা সমূহ ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাবলৈ মন্দিৰৰ সন্মুখভাগত সুব্যৱস্থা কৰা আছে। মন্দিৰত পূজা অৰ্চনাৰ বাবে প্ৰয়োজনীয় হোৱা সকলোবোৰ সামগ্ৰী মন্দিৰ পৰিসৰৰ ভিতৰত থকা দোকানবোৰতে পোৱা যায়। অভয়াপুৰীৰ লালমাটিত থকা এই গণেশ মন্দিৰটোৰ লগতে আছে এটা শিৱ মন্দিৰ আৰু লগতে আছে জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ। ইয়াৰ পৰা প্ৰতি বছৰে ৰথযাত্ৰা হয়। এই ৰথখন যে দেখিছে, এইখন ৰথখন যেতিয়া উৰিষ্যাত যেতিয়া জগন্নাথ মন্দিৰত যেতিয়া ৰথযাত্ৰা হয়, তেতিয়া এই অঞ্চলত এই ৰথখন উলিয়াই দিয়া হয় আৰু স্থানীয় অঞ্চলত ঘূৰাই। এই গণেশ মন্দিৰলৈ অহা যাত্ৰীৰ বাবে পাৰ্কিঙৰ সুব্যৱস্থা আছে আৰু প্ৰতি বছৰে মানে এইখিনি ঠাইত মেলা হয়। গণেশ চতুৰ্থীৰ দিনা মেলা হয়, গতিকে আপোনালোকে আহিব পাৰে, গণেশ চতুৰ্থীত এই মেলা চাব আহিব পাৰে। আহক, এইখন ঠাই ভ্ৰমণ কৰক। জয় গণেশ হৰি। এই গণেশ মন্দিৰৰ নিচেই ওচৰতে আছে কয়াকুজিয়া ইক' পাৰ্ক। যদি আপোনালোকে এই মন্দিৰলৈ আহে তেতিয়াহ'লে কয়াকুজিয়া ইক' পাৰ্কত গৈ তাত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টিৰ জৰিয়তে যদি কিবা ইনফৰমেশ্যন মই শ্বেয়াৰ কৰিবলৈ সক্ষম হৈছোঁ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকে আগন্তুক সময়ত বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।